মোৰ নাম ইনামুল হক, 1 নম্বৰ আমগুৰি গাঁও। মুদাইবাৰী সমষ্টিৰ প্ৰাক্তন EM জগদীশ চৰকাৰে 1 নম্বৰ আমগুৰিত এখন মিটিং আজি আহ্বান কৰিছিল। মিটিংখন আহ্বান কৰোঁতেই আমি মিটিঙৰ পৰা ওলাই অহা অৱস্থাত তেখেতক আমি মানে কিছু কথা সুধিলোঁ যে তেওঁ প্ৰত্যেক বছৰে ইলেকশ্যনত আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমাৰ ৰাস্তাখিনি বনাই দিম বুলি। তেওঁ প্ৰতিশ্ৰুতি এবাৰো পূৰণ নকৰে। সেইকাৰণে এইবাৰ আমি গাঁৱৰ ৰাইজে মানে এটা কথা সুধিলোঁ তেখেতক যে আপুনি প্ৰত্যেকবাৰে প্ৰতিশ্ৰুতি দিয়ে আমাৰ ৰাস্তাটো বনাম বুলি, কিন্তু ৰাস্তাটো নবনাই খালে হৈ থাকিল, গতিকে আপুনি এই সম্পৰ্কত কি ক'ব? তেতিয়া তেওঁ ক'লে কি আপুনি UPPLত ভোট দিয়ক। বোলে ঠিক আছে, UPPLত ভোট দিয়ক, এইটো BPFত ভোট দিয়ক, এইটো কেনেকৈ আহিল? আমি ৰাইজ হিচাপে আপোনাক ক'ব পৰা অধিকাৰ আছে নে নাই? আপুনি প্ৰত্যেকবাৰে প্ৰতিশ্ৰুতি দিয়ে। তাৰপিছত তেওঁ ক'লে যে এইবাৰ PMGSYত ধৰিছোঁ আমি। তাৰপিছত মই ক'লোঁ যে PMGSYত প্ৰত্যেক বছৰে আপুনি এনেকুৱাকৈ কয়, প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতিয়ে হৈ থাকে। গতিকে আপুনি আজি 17 বছৰ হ'ল, 17 বছৰত আমাক একো কৰি নিদিলে, আকৌ অহা 5 বছৰত আপুনি কি কৰি দিব আমি আৰু আপোনাক জানবাৰ বাকী নাই। ঠিক তেনেতে তেওঁ মানে কি কৰিছে, মোৰ গলত ধৰিছে, ধৰি তেওঁৰ গুণ্ডা বাহিনীয়ে মোক জিয়াউৰ ৰহমান বুলি ল'ৰা এজনে গলত ধৰিছে আৰু BPFৰ নেতা হয়। তাৰপিছত জগদীশ চৰকাৰেও মোক গলত ধৰি কান্ধত মানে এইটো কালাৰটো ছিঙি দিছে আৰু গটিয়াইছে। নেক্সট মানুহে আগুৰিছে, ৰাইজে আগুৰি কাজিয়াখন হ'ব নিদিলে যদিও মোৰ অলপ মাথাত মানে অলপ আঘাত পাইছোঁ, গলত অলপ আঘাত পাইছোঁ। আঘাত পোৱাত আহি উপযুক্তভাৱে আমি থানাত এখন এজাহাৰ দিওঁ। জগদীশ চৰকাৰ আৰু 5জন মানে তেওঁৰ বিষয়ববীয়া যিকেইজনে মোক মাৰিছে সেইকেইজনৰ ওপৰত এজাহাৰ এখন দিওঁ। এজাহাৰ দিয়াৰ পিছত নেক্সট থানাৰ পৰা ওলাই অহাৰ পিছতে 10জনে মোক আকৌ আগচি ধৰি মাৰপিট কৰাৰ কাৰণে প্ৰচেষ্টা লৈছিল, কিন্তু মই পলাই গুচি আহোঁ। ৰাস্তাৰ সমস্যা আছে, পানীৰ সমস্যা আছে আৰু তাতে মানে ডুঙৰ সমস্যা আছে, প্লাছ দুখীয়া মানুহ IY নাপায়, জব কাৰ্ডৰ পইচা চব উঠাই খাইছে, ভুৱা জব কাৰ্ড লৈ, ৰেচন কাৰ্ড নাই, এনেকুৱা বহুতেই সমস্যা। কিন্তু সমস্যাই হৈ আছে আজি 17 বছৰে, আৰু সেই 17 বছৰত তেওঁ এটাও সমাধান কৰা নাই। ৰাস্তাততো ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, স্কুলত ল'ৰা ছোৱালী গ'লে মানে বাৰিষা হ'লে ল'ৰা ছোৱালী স্কুলত যোৱাৰ কোনো মানে পন্থা নাই। তেতিয়া তেওঁ কৈছে যে মোক কোৱাৰ অধিকাৰ নাই, এনেকৈ কৈ মোক মাৰপিট কৰিছে। অলপ দুখ পাইছোঁ যদিও মেডিকেল কৰিছোঁ, ঔষধ দিছে, ঔষধ খাম। আৰু তাতো কৈ ডাঙৰ শংকা হৈছে তেওঁ মোক জীৱনৰ ভাবুকি দিছে। জীৱনৰ ভাবুকিটো এতিয়া প্ৰমাণ হ'ল যে মানে মৃত্যু মানে কৈছে কালাইগাঁৱত গ'লেই তোক চাই ল'ম। এতিয়া কালাইগাঁৱত তেওঁৰ ভয়নীয়া বাহিনীয়ে মোক থানাৰ পৰা ওলাই আহোঁতে আগচি ধৰিছিল। কিন্তু এই আছে 10জনমান, নাম নাজানো, নাম অজ্ঞাত মোৰ। মই গাড়ী চলাই আছিলোঁ, ঠিক তেনেতে গাড়ী চলাই পলাই আহিছোঁ। জগদীশ চৰকাৰৰ মানুহ গোটেইকেইজন। এতিয়াতো মোৰ মৃত্যু ভাবুকিয়ে দিছে জগদীশ চৰকাৰে, এনেকুৱা আৰু। এতিয়া প্ৰশাসনে কৈছে দায়িত্ব লৈছোঁ মই, আৰু সন্ধিয়া মই এইটো মানে উপযুক্ত ল'ম এনেকৈ কৈছে। এতিয়া সেইটোৱে আশাত আছোঁ। 1 নম্বৰ আমগুৰি মুদাইবাৰী সমষ্টি, জগদীশ চৰকাৰ। জৰাজীৰ্ণ অৱস্থা আৰু মানে ৰাস্তাত বেমাৰী এটা যদি নিব লাগে গাড়ী ঠেলি নিব লাগিব, চিন্তাত বহুত মানে সমস্যা আৰু। ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰে, মানে কান্ধত চাইকেল লৈ পাৰ কৰাই দিব লাগিব ৰাস্তা, এনেকুৱা অৱস্থা। তাৰপিছত ৰেচন কাৰ্ডৰ সমস্যা,
ৰেচন কাৰ্ড মানে যাৰ তাত পাইছে তাত দুখন আছে আৰু যাৰ তাত নাই দুখীয়াখিনিয়ে পোৱা নাই ধনীখিনিয়ে পাইছে এনেকুৱা অৱস্থা আৰু লেট্ৰিন কিছুমানে পাইছে কিছুমানে পোৱা নাই কিছুমানে লেট্ৰিন থকা মানুহে পাইছে নোহোৱা মানুহে পোৱা নাই এনেকুৱা আৰু এতিয়া মানে জগদীশ চৰকাৰ আহিছিল আহোঁতে মানে আমাৰ ইয়াতে মানে ৰাস্তা ঘাটৰ কথা কৈছিল কওঁতে তেওঁলোকে অলপ দমাদমি কৰিলে কওঁতে মানে তেওঁলোকৰ মানুহ উপদ্ৰৱ কৰিলে এতিয়া ৰাস্তা ঘাটৰ কথা ক'লে ৰাস্তা মানে এইবিলাক আমাৰ ৰাইজে ভাল কৰিছে নেকি ৰাস্তাৰ কাম হ'ব লাগে ৰাস্তাটো একদম বাৰিষা হ'লে গাড়ী মটৰ চলিব নোৱাৰি এই মাজতেতো একদম এটা গাড়ী ঠেলি পাৰ কৰিব লগা হৈছিল তাৰপিছত ৰাইজৰ মানুহ লগ হৈ আকৌ এটা বালি গিলাখিনি দিলা সিহঁতে আৰু ভাল হৈছে অলপ সেনেকুৱা তেওঁলোকৰ মানে এই যিগিলা লৈ আহিছিল পাৰ্টিৰ মানুহ তেওঁলোকে মানে বহুত দম দিছে আৰু ভয় লাগছে ধৰ আৰু ডাঙৰ মানুহে কি কৰিব নোৱাৰে দম দিছে আৰু মানে বাহিৰত গ'লে চাই ল'ম অলপ আজি বহুত বছৰ মই অহাৰ পৰা হোৱাই নাই আজি 12-15 বছৰ মানে হ'ল মই ইয়াতে বিয়া হোৱা